Hi everyone, welcome to my blog channel. So আজি বৃহস্পতিবাৰ আৰু ৰাতিপুৱাৰ পৰা ইমান গৰম পেলাইছে মানে ভালে নালাগা হৈছে মানে বৃহস্পতিবাৰত আমি নিৰামিষও খাওঁ এই কাৰণে আজি ৰাতিপুৱা সোনকালে উঠিছোঁ কিয়নো বহুত কাম থাকে মোৰ মানে বৃহস্পতিবাৰৰ পূজাটো দিয়াতে মানে বহুত টাইম লাগি যায় 1.5 ঘণ্টা লাগিয়ে যায় আৰু তো বেলেগ কাম আছে ঘৰ মুছা আছে আজি ঘৰটো মুছিব লাগিব বৃহস্পতিবাৰ বুলি এনেতো সদায় মুছা হয় কিন্তু আজিতো মুছিবই লাগিব আৰু আজি ভাবিছোঁ গছবিলাকত অলপ পানী দিওঁ কিয়নো কালি দিয়া নাছিলোঁ ইমান ৰ'দ দিছে গছবিলাক মানে পাতবিলাক কেনেকৈ মৰি যায় পানী নিদিলে সেইকাৰণে আজি ভাবিছোঁ ৰাতিপুৱা একদম সব গছত পানী দি দিম মানে মুখটো ধুই লওঁ ধুই পেলাই এতিয়া গছবিলাকত আগত পানী দিম বহুত আজি কালি চালোঁ গধূলি একদম কেনেকুৱা হৈ আছে গছবিলাক ৰাতিপুৱা ইমান গৰম দিলে ভালে নালাগে কাম কৰোঁতেও শান্তি নাপাওঁ জানেনে এনেকুৱা বেয়া লাগি আছে আকাশৰ পিনে চালে যেনেকুৱা লাগিছে 1-1.5 বাজে কিমান ৰ'দ দিছে চাওকচোন মানুহে কয় ৰাতিপুৱাই কাম কৰি ল'ব লাগে কিয়নো দুপৰীয়া ৰ'দ দিয়ে কিন্তু আজিতো ৰাতিপুৱাই দিছে এই গছবিলাক মোৰ শাহুমাকে মানে চাদৰ ওপৰত লগাইছিল তাৰ পৰা মই লৈ আহি মোৰ বেলকনিত লগাই দিছোঁ ইমান ধুনীয়া লাগে গছবিলাক দেখাত আৰু বহুত আছে মই মানে এইকেইটাই আনি লগাইছোঁ বেলকনিত আৰু ওপৰতে লগাইছোঁ কেইটামান এইকেইটাই এতিয়া আছে আৰু মোৰ বেলকনিত পানী দিয়াৰ পিছত গছবিলাক ইমান ধুনীয়া হৈ উঠে তেতিয়া দেখাতে ভাল লাগে হয়নে এইটো মোৰ চাদৰ ওপৰৰ গছবিলাক ইয়াতে জবা ফুলৰ গছ আছে কৰবী ফুলৰ গছ আছে জলকীয়া বহুত কিবা কিবি আছে মোৰ শাহুমাকে ইয়াতেও লগাইছে মই কেইটামান লগাইছোঁ ফুলৰ গছবিলাক বেছি লগোৱা নাই মই টাইম নাপাওঁ ইমান ৰাতিপুৱা যিমান টাইম মানে বাহিৰটো ঝাৰু দিয়া নহয় একদম ভালে নালাগে আৰু মোৰ হাজবেণ্ডেতো ৰাতিপুৱা বাহিৰটো ঝাৰু নিদিলে চাহও খাব নিবিচাৰে বকি থাকে মোক আগতে ঝাৰু দিলোঁ সেইকাৰণে মই মানে উঠিয়ে আগতে ঝাৰু দিওঁ ল'ৰা দুটা যেতিয়া স্কুল যায় তেতিয়া মই যিমান ৰাতিপুৱাই হওক মানে 6টা মানতে উঠি আগতে ঝাৰুটো দি লওঁ তাৰপিছতে যি কাম কৰিব লাগে কিন্তু আজি আৰু গছবিলাক অলপ পানী চানী দিয়ে গা কি ধুম ঝাৰু দি থাকোঁতে গাটো ধোৱা হৈ গৈছে ইমান গৰম লাগি আছে আৰু গাটো ধোৱা বাকী আছে এতিয়া 8টা বাজিবই চাহে খোৱা নাই এতিয়া ৰুমটো ঝাৰু দিয়া হ'লে চাহ বনাম চাহটো খাই পেলাইহে গা ধুব যাম মোৰ সৰু ল'ৰাটো বৰ দুষ্ট এইকেইদিন মামা ঘৰত আছিল যে 2টা ল'ৰাই আছিল তেতিয়া ঘৰটো ইমান ধুনীয়া চাফা হৈ থাকে জানেনে মানে ইয়াতে নাথাকিলে ঘৰটো ধুনীয়া হৈ থাকে আহিলেই হ'ল আৰু ক'ৰ বস্তু ক'ত যায় ঠিকে নাথাকে মোৰ নহয় এইটো সদায় অভ্যাস মানে ঝাৰু দিয়াৰ টাইমতে ৰুমকেইটা একবাৰে চাফা কৰি লওঁ চোফাটোও জাৰি দিওঁ অলপ কিয়নো পিছত আকৌ এইবিলাক জাৰিলে লেতেৰা পৰে ৰুমটো লেতেৰা হয় সেইকাৰণে মই একেবাৰে কামটো শেষ কৰি দিওঁ কিন্তু শেষ নহয় অলপ পিছে এইটো চোফাবিলাক মানে দেখাত ইমান ধুনীয়া হৈ যায় ডাঙৰ ল'ৰাটো আহি শুই যাব চোফাত উঠি যে অলপ চাফা কৰি থওঁ সেইটো নকৰে কেতিয়াও মোৰে কৰিব লাগে দিনটো মানে চলিয়ে থাকে আজি বৃহস্পতিবাৰ নিৰামিষ কাৰণে আজি পনীৰ আনিছোঁ এতিয়া পনীৰ অলপ বনাম দালি বনাম আৰু এতিয়া চব্জিটো ইয়াতে নাখায় ইমান এই টাইলছ লগোৱা ৰুমবিলাক ঝাৰু দিয়া বৰ কষ্ট জানেনে আপোনালোকৰ হয় না নহয় গম নাপাওঁ কিন্তু মই বৰ অসুবিধা পাওঁ এই লেতেৰাবিলাক উৰি উৰি গুচি যায় আকৌ টানি আনিব লাগে মানে সোনকালে ঝাৰু দিয়াই নাযায় বহুত টাইম লাগি যায় মোৰ এনেকৈ লাহে লাহে দি থাকোঁতে ৰাতিপুৱাৰ টাইমটোতো গোটাই মানুহৰ ঘৰতে কাম থাকে তথাপি অলপ কথা পাতি কাম কৰিলে ভালেই লাগে মোৰ মা এতিয়া কৈ থাকে এতিয়া চব পাৰা কৰিব আগতে একোৱেই পাৰা নাছিলি তই মোৰ সৰুটোৰ কাৰণে আমাৰ বৌহঁতে মানে নেপাল গৈছিল তাৰ পৰা কিবা বস্তু আনিছে সেইকাৰণে সেইটো আনিবৰ কাৰণে মানে কান্দি আছে এতিয়া যায় মামাৰ ঘৰত আৰু
এতিয়া গেছটো মুচি থৈ গা ধুব যাম, তাৰপিছত পূজা দি আহি চাহ খাম। বৃহস্পতিবাৰে মই মানে পূজাটো আগতে দি লওঁ, তাৰপিছতহে চাহ খাওঁ। এতিয়া গাটো ধুই আহিলোঁ, পূজা দি আহিলোঁ। পূজাটো নেদেখালোঁ, মানে বহুত ডাঙৰ ভিডিঅ' হৈ যাব, সেইকাৰণে নেদেখালোঁ পূজা। চাবচোন, এনে হ'লে ভোক নালাগে, কিন্তু গাটো ধোৱাৰ পিছত তেতিয়াহে যি ভোক লাগে, তেতিয়া মানে আৰু সহ্য নহয়ে, মানে কি খাম আৰু এনেকৈ লাগি যায়। এতিয়া সোনকালে আৰু চাহ খাই ল'ম, চাহ খাই পেলাই, চাহটোতো ডাঙৰ বস্তু যে খালে ভোক নালাগে মানুহ, ভোক লাগিলেও চাহটো খালে হৈ যায়, সেইকাৰণে আগতে চাহটো খাই লওঁ মই। মই গা ধুই থাকোঁতে এটাও উঠা নাই, জানে খোৱা নাপাব, এতিয়া তিনিওটা উঠি গৈছে একেলগতে। এতিয়া এটাৰ চাহ লাগে, এটাৰ এইটো লাগে। আজি পূজা দি উঠি চাহ খোৱাতে মোৰ 11টা বাজিলে, জানেনে, ইমান দেৰি হ'ল। এতিয়া বহি আৰামে চাহটো খাই লৈ তাৰপিছত ৰুমটো মুচিম। মই এতিয়া আপোনালোকৰ লগত চাহ খাই আছোঁ, কিয়নো ইহঁতে কেমেৰাৰ ওচৰত আহোঁতে লাজ পায়, সেইকাৰণে মই অকলে চাহ খাই আছোঁ। পূজা দি উঠি ভোক লাগিছে, সেইকাৰণে ব্ৰেড দিয়ে চাহ খাই লওঁ। আজি মাহৰ দালি ভিজাই থৈছোঁ। মোৰ আৰু ডাঙৰ ল'ৰাটো জানেনে, মাহৰ দালি খাব নিবিচাৰে, বেয়া পায়, কয় এইটো কি দালি বনাইছে মা, ভাত খাব বহি চিঞৰি থাকে। কিন্তু কেতিয়াও নবনাওঁ, মাজে মাজে কেতিয়াবা মন যায় খাবৰ কাৰণে। একেই দালি কিমান খাই থাকোঁ, সদায় একেই দালি, মচুৰ, সেইকাৰণে আজি ভাবিছোঁ অলপ মাহৰ দালি বনাওঁ। মোৰ হাজবেণ্ডেও খায়, ময়ে খাওঁ, কিন্তু এই দুটাই নাখায়। কালিও বনাইছোঁ, সেইকাৰণে আজি মানে বনাব চালে মোক খঙে উঠিব তাৰ। আজিও বনাই আছোঁ আকৌ, কিন্তু ভাল পাওঁ মই মাহৰ দালিটো খাই। আজিকালিতো আৰু বেমাৰৰ কাৰণে চব দালি খাব নোৱাৰোঁ, চব্জিও সেই বহুত বাছি খাব লাগে, সেইকাৰণে মানে ভালেই নালাগা হৈছে। সেইকাৰণে সেইদিনা বিশালত যাই এই মাহৰ দালি অলপ লৈ আহিছিলোঁ। মই যিবিলাক বস্তু মানে ভাল পাওঁ খাব, এতিয়া আৰু বেমাৰৰ কাৰণে এই থাইৰয়ড কিবা এইবিলাক বেমাৰৰ কাৰণে এতিয়া খাবই নোৱাৰোঁ একো। আজিকালিতো ঘৰে ঘৰে থাইৰয়ড বেমাৰটো আছে, মানুহ চুগাৰ, ইউৰিক এচিড, কিমান বেমাৰ আছে। সেইকাৰণে বস্তু বাছি খাই থাকোঁতে আৰু মানে ভালেই লগা নাই এতিয়া আৰু একদম। মই ফুলকবি, এই বন্ধাকবি এইবিলাক ইমান ভাল পাইছিলোঁ আগতে। এতিয়া গা ধুই উঠি ৰুমটো মুচোতে ইমান গৰম উঠিছে, ভালেই লগা নাই, জানেনে। মোৰ হাজবেণ্ডে এতিয়া পূজা কৰি আছে, সদায় গা ধুই উঠি পূজা কৰে। মোৰ ডাঙৰ ল'ৰাকো শিকাইছোঁ, সি সদায় স্কুল যোৱাৰ টাইমতে ধূপ জ্বলাই যাব, তাৰ অভ্যাসে, আৰু ঘৰত থাকিলেও ভালদৰে সেৱা চেৱা কৰিব। কিন্তু সৰুটো এতিয়ালৈ নোৱাৰে, কিন্তু স্কুল যোৱাৰ টাইমত সেৱা কৰি যায় ঠাকুৰক। মোৰ হাজবেণ্ডে আকৌ পুথি এইবিলাক পঢ়ি থাকে, কিন্তু মোৰ ইমান টাইম নহয়, মই এনেই পূজা দি উঠোঁ, খালি বৃহস্পতিবাৰে অলপ পঢ়োঁ। কথা পাতি থাকোঁতে মোৰ ৰুমটোও মোচা হৈ গ'ল, গমেই নাপালোঁ। চবকেইটাৰ গা ধোৱা হৈ গৈছে, এতিয়া ৰন্ধাটো হ'লে আৰু ভাত দিম। চাওঁ এতিয়া কেতিয়া হয়, দেৰি হয় নে কি কৰোঁ চাওঁ। সোনকালে হ'লে আৰু ভাল পাওঁ, মানে বৃহস্পতিবাৰৰ দিনটো মোৰ বিৰাট ভাগৰ লাগে ৰাতিপুৱাৰ পৰা। মই আৰু নিৰামিষ পনীৰ ইমান বনাব নাজানো, বিলাহী এইবিলাক হ'লে অলপ ভালদৰে বনাব পাৰোঁ, কিন্তু নিৰামিষটো নহয় মোৰ হাজবেণ্ডে আকৌ পনীৰ বেয়া পায়, নাখায় পনীৰ সিহঁতে। এতিয়াতো অলপ স্কুলটো বন্ধ কাৰণে অলপ ৰেষ্ট পাই আছোঁ, নহ'লে আকৌ আৰম্ভ হ'ব। মই আৰু কেঁচা পনীৰটো দিয়ে ভাল পাওঁ, ভাজি নলওঁ মই। ভাজি ল'লে অলপ টান টান লাগে, সেইকাৰণে বেয়া লাগে। চ' গাইছ, এতিয়া মোৰ ৰন্ধা হৈ গ'ল, মই ভাত খাওঁ, ভোকো লাগিছে, আপোনালোকেও ভাত খাওক। আৰু ইহঁতে কেমেৰাৰ ওচৰত নাহে, লাজ কৰে, সেইকাৰণে মই অকলে খাই আছোঁ। তো ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ, বাই।